মই আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অনলি 5 মিনিটছৰ প্ৰিপেৰেশ্যনতে আপুনি কেনেকৈ চিকেন ৰেচিপি এটা বনাব পাৰে। বিশেষকৈ হোষ্টেলত থকা আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে সহজ হ'ব। চিকেনখিনি প্ৰথমতে ধুই লৈ অকণমান নিমখ আৰু হালধি দিছোঁ। 1 চামুচ নিমখ আৰু 1 চামুচ হালধি দি মই সানি লৈছোঁ। তাৰপিছত 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি দিছোঁ। ভালকৈ মিক্স কৰি লৈছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ আৰু হালধি এইকেইটা দি মই মিক্স কৰি লৈছোঁ। আৰু এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। অলপমান পাঁচফোৰণ দি দিছোঁ। তেলখিনি গৰম হৈছে, এতিয়া অলপমান পাঁচফোৰণ দি দিছোঁ। লগতে আধা চামুচ চেনি দি দিছোঁ যাতে কালাৰটো আহে। লগত 2টা জলকীয়া আৰু এই তেজপাত 3খন তেজপাত টুকুৰা কৰি লৈছোঁ। এনেকৈ টুকুৰা কৰি ৰাখি দিছোঁ। এতিয়া মিক্স কৰি থোৱা এই চিকেনখিনি তেলত দি দিম। অলপমান ফ্ৰাই হ'বলৈ দিম। এনেকৈ অলপমান ফ্ৰাই হ'বৰ কাৰণে ঢাকোনখন লগাই দিম যাতে অকণমান ফ্ৰাই হয় আৰু পানীখিনি ইয়াৰ পৰা শুহি যায়। তাৰপিছতে মই এটা পাত্ৰত এয়া পিঁয়াজ, ডাঙৰ চাইজৰ 2টা পিঁয়াজ কাটি থৈছোঁ, নহৰু 2টা চেলাই থৈছোঁ আৰু জলকীয়া আছে। অলপমান ফ্ৰাই হোৱাৰ পিছতেই মই এইখিনি দিম। বেছি প্ৰিপেৰেশ্যনৰ প্ৰয়োজন নাই। অলপ সাধাৰণভাৱে এই ৰেচিপিটো কৰিব পাৰি। এয়া ফ্ৰাইখিনি কৰা হৈয়ে গৈছে প্ৰায়। মাংসখিনিৰ পৰা পানীটো নাইকিয়া হৈছে, তেলখিনি ওলাই আহিছে। গতিকে মই ইয়াত পিঁয়াজ আৰু নহৰুখিনি দি দিম। উতলাই লোৱা নহৰুখিনি আৰু পিঁয়াজখিনি দি পেলাই অলপ ফ্ৰাই কৰি লওঁ। এনেকৈ আৰু অলপ দেৰি ফ্ৰাই হ'বলৈ দিম। এতিয়া ঢাকনাখন লগাই দিম। আৰু এটা পাত্ৰত মই অলপমান আলু দিছোঁ দিবৰ কাৰণে, যিহেতু কালাৰটো ভাল আহে। মাংসত বিলাহী দিলে কালাৰটো ভাল আহে। এতিয়া অলপমান ফ্ৰাই হ'বলৈ দিম। তাৰপিছতে বিলাহীখিনি দিম আৰু আলুখিনি দিম। মোৰ চেনেলটো যদি আপোনালোকে এইবাৰ প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি মোৰ এই ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব। আৰু আপোনালোকৰ কিবা পৰামৰ্শ থাকিলে কমেণ্টত জনাব। মই এই প্ৰতিটো ভিডিঅ'তে কিছুমান টিপছ দিওঁ মাতৃসকলৰ বাবে। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ কিছুমান টিপছ আছে, সেইখিনি জানিলে আপোনালোকেও উপকৃত হ'ব আৰু মোৰো ভাল লাগিব। মাংসখিনি প্ৰায় ফ্ৰাই কৰি থকা হৈ গৈছে আৰু অলপ সময় থাকক। যেতিয়া ফ্ৰাইখিনি ভালদৰে হ'ব তেতিয়া ইয়াৰ পৰা অলপমান মই এটা বাতিত কাঢ়ি ৰাখি থওঁ, কাৰণ ইভিনিং স্নেক্সত আমি চিকেন ম'ম' বনাব পাৰিম। তেতিয়া মাতৃসকলৰ সুবিধা হ'ব যদি এনেকুৱা ফ্ৰাই চিকেন আমি এতিয়াই ৰাখি থৈ দিওঁ। ইভিনিং নিজৰ ল'ৰা ছোৱালীক আমি দিব পাৰিম বা হোষ্টেলত থকা ল'ৰা ছোৱালীবিলাকৰো বহুখিনি উপকৃত হ'ব। এনেকৈ যদি আমি থৈ দিওঁ চিকেন ম'ম'টো সহজেই বনাই ল'ব পাৰিম। মাংসখিনি ফ্ৰাই হৈ গৈছে। গতিকে এতিয়া যিহেতু গ্ৰেভি বনাম গতিকে এই বিলাহীখিনি ইয়াত দি দিম কালাৰৰ কাৰণে। লগতে আলুখিনি অলপ সময় নিমখ দি তিয়াই থৈছিলোঁ। আলুখিনি এতিয়া আলু আৰু বিলাহীখিনি ধুনীয়াকৈ গলি যাবলৈ দিম। অলপ সময় আকৌ ঢাকন মাৰি থৈ দিম। এয়া মাংসখিনি ফ্ৰাই ধুনীয়াকৈ হৈ গৈছে আৰু কালাৰটো বৰ ধুনীয়া আহিছে।
মই একো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ কৰা নাই অকল মাত্ৰ বিলাহী দিছোঁ আৰু তেলত অকণমান চেনি দিছিলোঁ আৰম্ভণিতে ফ্ৰাই কৰোঁতেই মই অলপমান আধা চামুচ চেনি দিছিলোঁ তেলত তাৰ কাৰণে কালাৰটো বৰ ধুনীয়া আহিছে কোনো ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ হৈ গৈছে এতিয়া অকণমান গৰম পানী দিম যেহেতু গ্ৰেভি বনাম গতিকে অলপমান গৰম পানী দিম আৰু পানীখিনি উতলিলে হৈ যাব পানীখিনি উতলিলে আপুনি ধনিয়া পেষ্ট দিব পাৰিব এয়া মোৰ চিকেনখিনি ৰেডি হৈ গৈছে কালাৰো ভাল আহিছে দেখিছে সামান্য অকণমান টিপছ এটা ব্যৱহাৰ কৰিয়ে কোনো ফুড কালাৰ নোহোৱাকৈ ধুনীয়া কালাৰ আহিছে যদি আপুনিও জানে তেনেকুৱা ধৰণৰ কিবা টিপছ মোক কমেণ্টত জনাব আৰু মই নেক্সট ভিডিঅ'ত আপোনাৰ টিপছটো আৰু আপোনাৰ নামেৰে সৈতে দিবলৈ মই চেষ্টা কৰিম এতিয়ালৈ আহোঁ ধন্যবাদ মোৰ চেনেলটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লগতে ছাবস্ক্ৰাইব কৰি থ'ব